Hello everyone, welcome back to my YouTube channel Midusmita Wardrops from Assam. Midusmita Wardrops লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বেনাৰসী মিক্স সেটৰ মেখেলা চাদৰ। যেহেতু মোৰ গাটো অলপ ভাল নহয়, অসুখ হৈ আছে, সেইকাৰণে এনেদৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে কাপোৰ কেইযোৰ চাই আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বেনাৰসী মিক্স পাটৰ যোৰা হয়। এইবিলাক অনলি 2000তে ল'ব পাৰিব। সফ্ট কোৱালিটি হ'ব। কালাৰবিলাক ৰেডি টু ৱেৰ আছে আৰু কিছুমান ৰেডি নকৰাও আছে। এইযোৰ এযোৰ আছে পিংক কালাৰত থাকিব, খুব ধুনীয়া হয়। কালাৰিং গুণাল আছে। 2000তে ল'ব পাৰিব। এইযোৰ এযোৰ আছে অনলি 2000 ল'ব পাৰিব। এইযোৰ কালাৰটো আহিব অৰেঞ্জ কালাৰত থাকিব, কালাৰিং গুণা ৱাৰ্ক কৰা হ'ব। 2000 অনলি। এইযোৰ এযোৰ আছে স্কাই ব্লু কালাৰেৰে গুণা ৱাৰ্ক কৰা আছে। খুব সফ্ট হ'ব কোৱালিটিটো। যিহেতু সমাগত পূজা আহি আছে, আপোনালোকে আগতীয়াকৈ লৈ থ'ব পাৰে। এইটো আছে ব্লেকত ৰেড গুণা ৱাৰ্ক কৰা আছে। এইযোৰ এযোৰ আছে পিয়াজি কালাৰত আহিব, এনেকুৱা পিংক বেবি পিংকত গুণা ৱাৰ্ক আছে। এইযোৰ এযোৰ আছে ৰেডত এনেকুৱা কালাৰিং গুণা কৰা আছে। মেচিন মেড কাপোৰ হয় যদিও খুব সফ্ট হ'ব কোৱালিটি। এইযোৰ এযোৰ আছে ব্লেকত গুণা ৱাৰ্ক আছে, খুব ধুনীয়া। অনলি 2000তে ল'ব পাৰিব আৰু আমাৰ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিলে হ'ব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 8472993279। এইটো হৈছে মোৰ হোৱাটছআপ নাম্বাৰ। ইয়াতে যোগাযোগ কৰি আপোনালোকে কাপোৰৰ অৰ্ডাৰ কৰিব পাৰিব বা আপোনালোকে ইয়াতে কমেণ্টৰ যোগেদি আপোনালোকে জনাব পাৰিব। নেক্সট এইযোৰ আছে এনেকুৱা পাৰ্পল কালাৰত আহিব, খুব ধুনীয়া হয়। এইযোৰ খুবেই মৰম লগা হয়। এইযোৰ এযোৰ আছে ব্লুত আহিব। এইযোৰ ব্লুত আছে, কালাৰিং গুণা ৱাৰ্ক হ'ব, সেম ডিজাইন হ'ব আৰু এইবিলাক ল'ব পাৰিব অনলি 2000তে অনলি। আৰু খুবেই স্কাই ব্লুত মেচিন মেডত হয় যদিও খুব ধুনীয়া হয় এইবিলাক। আৰু এইযোৰ এযোৰ আছে পাৰ্পলত আহিব, পাৰ্পল গুণা ৱাৰ্ক আছে, খুবেই সফ্ট হ'ব কোৱালিটিবিলাক। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আগতীয়াকৈ আপোনালোকে নতুন কালেকশ্যন চাব পাৰিব। মই লৈ আহিম আপোনালোকৰ মাজলৈ। আজি অলপমান অসুবিধাৰ কাৰণে মই এনেকৈ ভিডিঅ' এটা বনাই দিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ' লৈ আহিম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।